Layo. Oi, là cái tin hấp bột bự. Là liên với tin lực không cái tông tông mất những cái bột. এক্সিডেণ্ট হৈছিলে ফুলনিত আজি বলেৰো পিকআপ আপোনাৰ গাড়ী কেনেকৈ হ'ল ক'ৰ পৰা আহি আছে? মই গুৱাহাটীৰ পৰা আহিছোঁ নাওজান যাবলৈ। নাওজান মানে ক'ত যাব? গোলাঘাট। গোলাঘাট ডিষ্ট্ৰিক্ট বোকাজান পাৰ হৈ নাওজান। পিছত আহি আছোঁ এইটো ইউটাৰ্ণৰ ওচৰত মোৰ আগফালে সি ফটককৈ ইউটাৰ্ণ দি দিলে মোৰ আগফালৰ পৰা। মই কণ্ট্ৰল কৰিব নাপাৰি সি বচাবলৈ মই ডিভাইডাৰটো উঠাই দিলোঁ। আপুনি বুঢ়া বুঢ়ী হালক বচাব গৈ মানে ডিভাইডাৰত গাড়ী উঠাই দিছে? বচাব গৈ মই তথাপি সিহঁতৰ গাড়ীত লাগি গ'ল। তাৰপিছত আপুনি পলাই গৈছিলে বুলি ৰাইজে কৈছে? নাই পলাইতো যোৱা নাই, মই বাৰু ইয়াততো থানা চানা নাই, মই গতিকে থানাত জাননী দিবলৈ গৈছোঁ। আচ্ছা, বকলি থানাত আপুনি জনাব গৈছিলে? জনাব গৈছোঁ। আহি ক'ৰ পৰা আহি আছিলে? গুৱাহাটীৰ পৰা। আপোনাৰ নাম? হৰ্যকালী। গাড়ীত কি আছিলে? গাড়ীত কি মাল আছে? গাড়ীত গেলা তামোল আছে। গেলা তামোল আনিছিলে আৰু কি খাই আছে নেকি কিবা? আপুনি ড্ৰিংক কৰিছিলে নেকি তাত? মই ড্ৰিংক চিং নকৰোঁ। তাত বটল পোৱা গৈছিলে, মানে মটৰ বটল আছে? বটল মানে গাড়ীত একজন মানুহ আছিলে, সি খাইছিলে। তেখেতে খাইছিলে? লগৰ বেলেগ বেলেগ মানুহ কেইজন আহিছে তহঁতৰ? দুজন আহিছিলে। দুজন। লগৰজন গুচি গ'ল? লগৰজন গুচি গ'ল, এই মানে ঘৰত প্ৰব্লেম আছে, গুচি গ'ল বাছত। গাড়ীৰ মালিকৰ নাম? আব্দুল হেলিমুদ্দিন। আব্দুল হেলিমুদ্দিন।